নহয় মানে আজি যিটো এটা কাৰ্যসূচী ইয়াত মই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ সুযোগ পাইছোঁ তাৰ কাৰণে খুব মানে মই গৌৰৱান্বিত এটা কাৰণ মানে 2000 চনত যেতিয়া মই ছাত্ৰ নেতা আছিল তেতিয়াও মাষ্টাৰ এথলেটিক এটা টুৰ্ণামেণ্ট ইয়াত কোকৰাঝাৰত আয়োজন হৈছিল প্ৰায় আজি 38 মানে মাষ্টাৰ এথলেটিক টুৰ্ণামেণ্ট ইয়াত আজি শুনিবলৈ পাইছোঁ অন ৰেকৰ্ড মানে 32টা জিলাৰ পৰা প্ৰায় 1200 এথলেটছবিলাকে ইয়াত অংশগ্ৰহণ কৰিছে স্পৰ্টছমেনশ্বিপ বা স্পৰ্টছৰ লিগেচিটোক জীৱনৰ যিকোনো বয়সলৈকে লৈ যাবৰ কাৰণে মাষ্টাৰ এথলেটিক যিটো কনচেপ্টটো বনালে সেইটো খুব এটা ধুনীয়া কনচেপ্ট আৰু মানে আজিকালি মানুহবিলাকে স্পৰ্টছমেনবিলাকে আগত কি হৈছিলে ৰিটায়াৰমেণ্ট লোৱাৰ পিছত মানে বহি থাকে আৰু খুব বেমাৰ আজাৰ হৈ যায় বিভিন্ন বেমাৰ আৰু জীৱনটো মানে ডিচিপ্লিন নোহোৱা উদ্দেশ্য নোহোৱা এনেকুৱা হৈ যায় কিন্তু এইটো আয়োজন কৰাৰ পিছত স্পৰ্টছমেন মানে স্পৰ্টছমেন এটা সময়ত মানুহে স্পৰ্টছত ভাগ লৈছে মানে অতীত জীৱনত স্পৰ্টছমেনশ্বিপত থাকিব লাগে আৰু এইকাৰণে ইংৰাজীত এটা কথা কৈছে এ মেন প্ৰেক্টিচিং স্পৰ্টছমেনশ্বিপ ইজ ফাৰ বেটাৰ দেন দ্য টিচিং ইট আপুনি স্পৰ্টছমেনশ্বিপৰ শিক্ষা দিয়াতকৈও প্ৰেক্টিছ কৰাটোৱেই ভাল তেওঁলোকে জীৱনত বহুত প্ৰত্যাহ্বান পৰাজিত কৰিব পাৰিছে 95 বছৰ বয়সত ইয়াত যদি এজন এথলেটে ভাগ ল'ব পাৰে 90 বছৰীয়া 5জন আছে এইবিলাক যদি আজি এথলেট হিচাপে ইয়াত অংশগ্ৰহণ কৰিব পাৰিছে জীৱনৰ সকলোবোৰ মানে প্ৰত্যাহ্বান তেওঁলোকে মানে পৰাজিত কৰিব পাৰিছে সেইটো খুব ভাল কথা আজি যিটো 4দিনীয়া কাৰ্যসূচীৰে ইয়াত মাষ্টাৰ এথলেট টুৰ্ণামেণ্ট হ'ব সেইটো ভালে ভালে যাব মই ভাবোঁ আৰু ইয়াৰ পৰা নেশ্যনেল ইণ্টাৰনেশ্যনেললৈকে যাব আৰু আমি কোকৰাঝাৰবাসী হিচাপে তেওঁলোকক স্বাগতম জনাইছোঁ আৰু BTC প্ৰশাসনৰ পৰা যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত বনাই দিলে তাৰ কাৰণে BTC প্ৰশাসনলৈও মই ধন্যবাদ যাচিছোঁ